কিমান দূৰ আহিলো আমি हेलो गाइस আজি আমি গৈ আছো টিপাম আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাইনেলি আমি টিপাম আহি পালোহি এয়া পাহাৰ দেখিছেনে এই পাহাৰৰ ওপৰলৈকে আমি যাব লাগিব কিন্তু ওপৰত কি আছে এতিয়ালৈকে আমি গম নাপাওঁ বলক গাইছ ওপৰত কি আছে আমি চাওঁগে যিহেতু এয়া পাহাৰীয়া ৰাস্তা হয় সেয়েহে কিনাৰত বাগান আছে ইমান ধুনীয়া লাগিছে দেখি বাগানবোৰ ইয়াত ফটোশ্বুট কৰিবলৈ বহুত ধুনীয়া এয়া টিকলিজনী দেখিছেনে ইমান ধুনীয়াকৈ ফটোশ্বুট কৰি আছে পলালে তাই এতিয়া ইমান দূৰ খোজকাঢ়ি আহিলোঁ আৰু খোজকাঢ়িবলৈ আছিল ইমান ভাগৰ লাগিছে ফাইনেলি ইমান ভাগৰ লাগিছে আৰু কিমান দূৰ আছে নাজানো দেই ফাইনেলি ইমান দূৰ খোজকাঢ়ি আহি আমি একেবাৰে পাহাৰৰ ওপৰত উঠিলোগৈ এয়া দেখিছেনে পাহাৰৰ একেবাৰে ওপৰত দেৱী মন্দিৰ আছে বোলে ইয়াত আমি ভিতৰত নোসোমালোঁ কিন্তু ইয়াৰ ওপৰৰ পৰা চাওকচোন ইমান ধুনীয়া লাগিছে টপ ভিউটো ইউটিউবত দিয়া এটা ভিডিঅ'টো মোৰ মুখখন এনেকৈ দেখুওৱা নাই ফাইনেলি আজি মই এনেকৈ ফ্ৰণ্ট কেমেৰালৈ ভিডিঅ' কৰি দেখাইছোঁ এইজনীয়ে মই ছোৱালী মানুহ হয় ইমান দূৰ আহিলোঁ যেতিয়া এটা ৰিলছ আৰু কেইকপিমান ফটো নুঠাকেতো যাব নোৱাৰি সেয়েহে ময়ো এটা ৰিলছ বনাই ল'লোঁ
এয়া টিকলিকেইজনী দেখিছেনে ফটো শ্বুট কৰি আছে তেহেঁতি ইমান মৰম লাগিছে সিহঁতৰ ইয়াৰ ভিউটো ৱাও বহুত ধুনীয়া লাগিছে টিপামত কি আছে কি নাই সেইবোৰ আমি চালোঁ ধুনীয়া ধুনীয়া ফটোজ উঠিলোঁ ভিডিঅ'জ বনালোঁ এতিয়া আমাৰ টিপাম চোৱা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ আজি ভিডিঅ'টো ইমানেই আছিল বাই